এয়া জোলকণ বাকি লৈছোঁ মই জালুকীয়া জোলকণৰ সৈতে একদম চৰ্দিটো একদম ভাল লাগি গৈছোঁ বইল চিকেন লৈ আনিছোঁ আৰু একদম পুৰা একদম চৰ্দি লাগি আছে চকুটো দেখিছে এইটো হৈছে আমাৰ খানাৰ মেইন হাথিয়াৰ এইটো হৈছে জালুক মায়ে একদম ঘূৰি গৈ দি পঠিয়াইছে গাটো এনেও বেয়াই একদম প্ৰেছাৰতে মানে একদম কম সময়তে হোৱাকৈ ইমান তেল দি লওঁ ষ্টাৰ্টিঙতে কেইপিচ মানে একদম দালচেনি দি দিছোঁ তাৰপিছত আহি গ'ল আমাৰ পিঁয়াজ এচামুচ নিমখ দিছোঁ এচামুচ হালধি মেইন মাংসটো আমি দি দিম খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ এচামুচ ঘৰত বনোৱা একদম মায়ে ধুনীয়াকৈ দি পঠোৱা মছলা এতিয়া আমি আলু দি দিম আমাৰ মেইন বস্তু জালুক আমি পানীটো দি দিম এয়া মান ধনিয়া পাত এতিয়া কুকাৰৰ সাপটো মাৰি গ'ল আমাৰ মাংস ৰেডি এতিয়া ধুনীয়াকৈ ভাত সাজ বাঢ়ি ল'লোঁ সেয়া আমাৰ খাব লাগে এতিয়া আৰু মজা মজা লেগ পিচ মজা